Good morning and welcome back my YouTube channel. तो आज आमी सातटा दमरा ओলাই हलो ক'ত যাবে আজি কামাখ্যা যাম কামাখ্যা কামাখ্যা যাব বলে আমাৰ তেৰে নামে বলে কিবা ক'ব Hey guys, welcome to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube channel স্বাগতম জনাইছো। বৰ্তমান আমি গৈ আছো আমি কামাখ্যা মন্দিৰ। প্ৰথমতে আমি কামাখ্যা মন্দিৰ যাম, তাৰ পাছত হয়তো ক'ত যাও গম নাপাও আমি। প্ৰথমতে আমি দৰ্শনটো কৰি ল'ম আৰু মা কামাখ্যাৰ, তাৰপিছত আপোনালোকক দেখাম ক'ত যাওঁ কি কৰোঁ। গাইস তো দেখাই থাক আমাৰ তেৰে নামে অলপ কি কৈছি মই বুজি পোৱা নাই তো গাইস মই গুৱাহাটীত আহিলে যাম লাগে কি যাম দিনে ইফালে কবি উঠে নাই আহি পাই গ'ল আমি পামেই আৰু কামাখ্যা ৰাস্তাটোত আছোঁ হয়নে ছাৰ আহিবালৈ আৰু এই পামেই আৰু আপোনালোকক দেখাম অলপ পিছত। ছাৰ নমস্কাৰ মোৰ নাম অজয় দাস জলদি কম দি মই আহি নাই কথা এইখিনি কাট কৰি দিবি কাট নাই দে আমাৰ আন কাট ভিডিঅ'খন আমি ছাৰ মজা মজা ছাৰ ভাল লাগে, বহুত জোচত থাকে মানুহ। জোচত থাকে ছাৰৰ জোচ আছে কিন্তু ই অলপ খেমচি অলপ লাহে লাহে এতিয়া এই ডাঙৰ ইউটিউবাৰ হৈছে না, ডাঙৰ মানুহৰ লগত কথা পাতে। এই তেৰ নাম ছাৰ কি ক'ব? নমস্কাৰ আমাৰ মেইন উদ্দেশ্য হ'ল মন্দিৰত মজা মজা। বৰ্তমান আমাৰ অনুভৱটো বৰ্তমান আমি আধা পাইছো আধা পাও নাই। যেতিয়া আমি ভিতৰত যাম তেতিয়া আমি পুৰা ফুল অনুভৱটো পাই যাম। এইগিলাখান এতিয়া আমাৰ গাঁৱৰ চলি ইউটিউবাৰ হৈছে, তামাম পইচা এতিয়া আমাক ঘূৰাব লৈ আহে আৰু এনেকৈ আজি খুৱাব কিবা কিবি ডাঙৰ আৰু মানুহেই ডাঙৰ। এতিয়া আমাৰ গাঁৱৰ চলিক আহিছে, অলপমান আমাৰ গাঁৱৰ চলি না অলপ ছাপৰ্ট কৰি দিবি তহঁতে। ভাল লাগে চলটোক ভাল লাগে। গাইছ খাইলো জীৱন দুদিন পিছত বোলে পৰছে কিনব মোক কয় সি মনে মনে। আহিছে জেৰিক্স ট্ৰেইনাৰ চব আহিব অঁ তো গাইছ এইফালে আমি এক কাপ চাহ খাই ল'লোঁ। মন্দিৰত গ'লে মানুহ একো নাখায় আমি খাওঁ কাৰণ আমাৰ খাই লৈ জীৱন। এইফালে ই আকৌ খোৱা নাই বোলে অজয় আমাৰ নাখালে নহয় না। তো গাইছ ইফালে গাড়ী থৈ আহিলোঁ পাৰ্কিঙত এইফালে ৰাইট চাইডে থৈছোঁ ছাৰ আমাৰ এই চোৰকেইটা ৰাস্তা ভাগছি নাই নাজনে মই সেই গাইছে এটা গাছ আছিল গাছডাল কাটছি দোষ কাটছে গাছডাল বেয়া লাগে গাছ কাটতে নালাগে। গাইছ আমাৰ কাছই আপি এটা লগ ধৰিবা আছে ইয়াতে ইয়াত দিনকাল খুব ভাল চলি আছে কিন্তু আপি এটা লগ ধৰিবা আছে ইয়াতে ই সেইকাৰণে তাৰ হাঁহি আছে মই হাঁহি এটা মাতিছোঁ। নামটো কৈ দিওঁ নেকি? ভৰি হাত ধুই ল'ব লাগে ভাল কৰি তো 1 মিলিয়ন হ'ব লাগব এইবাৰ হ'ব লাগব। ভিউজটো বেছি দিলে ভাল লাগে আৰু নালাগে আমাক অলপ লাহে লাহে হৈ থাকো লাহে 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 পোৱা বস্তু মূল্যটো মূল্য আৰু বেছি। পুতুককৈ ইমান নালাগে তো গাইছ চাকিটো এটা লগ গাইছ বঢ়িয়াকৈ আমি চাকি লগে ওলাই আহিলোঁ। চাওঁ বহুত দেৰি হৈ গ'ল আজি সেইকাৰণে বাহিৰতে পূজাটো কৰি ল'লোঁ নে কি কয়? পূজাটো কৰি ল'লোঁ আমি, চাকি তাকি জ্বলাই দিলোঁ অলপমান। এতিয়া ফটো চেচন আছে, ফটো অলপমান উঠিলোঁ। বাকী আমি আজি দেৰি হ'ল না হাত সেইকাৰণে আৰু একো নাই ভগৱানক মন উপাসনা কৰিলে হ'ল।
ইফালে বাবুহঁতক ফটো চটো উঠাই দিলোঁ মই বঢ়িয়া মতো হৈছে ভাল হৈছে বহুত মই জানো এই যিহে হেঁচা তো গাইছ আমি বহুকেইখন ফটো উঠিলোঁ তো কেইকপি ফটো উঠি আজি 80 কপি ফটো মানুহ উঠে এই ভিতৰত পগলা মই মাৰিম 80 কপি 80 কপি মাৰা মই কেমেৰা মাৰিম 80 কপি মানে ইনষ্টাগ্ৰামৰ বহুত বহুত ফেন কৰি আছে মই আপোনাৰ ফটো আপলোড নিদি মোক গালি পাৰে আৰু গাইছ মোৰ সেইকাৰণে বেয়া লাগে সেইকাৰণে দি থাকোঁ চাৰ্ভিছটো দি থাকে আমাৰ ফাইনেলি 80খান ফটো হবা হৈছে আৰু কেইখন বাকী আছে আৰু 20খান ইফালে আমাৰ ট্ৰেইন আমি বহুতকেইখন ফটো উঠিলা ইফালে অজয় উঠিলা 40খান উঠছি মই উঠা নাই কিন্তু দেই মই ভাল চলি নাই নাই ই ব্লগ বনাই আছে সেইকাৰণে উঠা নাই ব্লগ বনাই আছে উঠা নাই য়েছ আই এম দ্য ব্লগাৰ ইফালে গাইছ যাওঁ দেই আৰু এই গাইছ ফটো মাৰি মাৰি ভাগাত ধৰি গেছি ইফালে আমাৰ দৌৰ ফটো উঠাই নহয় এই হ'ব না কিজানি আমি চলি বুলি দেখাব নোৱাৰিম মৰি যাম কিজানি কালি হয়তো আজি যাই কিনি কিজানি মৰি যাওঁ চলি কেইটা এইটো ভৱিষ্যতে এই আশা চলিল তো গাইছ ইফালে মই আইফোন লোৱাৰ সিহঁতে মোক কিডনী বেছি লোৱা বুলি কৈছে কিডনী বেছি আইফোন ল'ম বা এই নাংম আমাৰ মোবাইলটোত কিডনী বেচিব লাগে তোমাৰ এইদিনাখন পইচা আমি উৰাই দিয়া পেজুৰ পইচা আহিছে পেজুৰ ভাগালে সিহঁতে বুজি নাপায় বহুত দিন হলি হ'ব পাব নাই ভোকাই আছে খাব নাপাব পাৰে এটা ক্ষীণ হোৱা নাই মুখখনো সৰু সৰু হৈ যায় আছে কি হৈছে তাতো ঠাণ্ডা আছে এইটো হোটেল সোণাৰ আমাৰ আম্বানী দাই দিছে বোলে আমি ইমান ফটো চটো নুঠো আমাৰ এই পাগলটোক চাইছোঁ চাওঁ তাক তাৰ ভাইছে তাৰ কঁকালৰ ভাই সেইকাৰণে আমাৰ মেণ্টেলি অলপ বহুত হাৰাচমেণ্ট হৈছে কি হৈছে কি মেণ্টেলি অলপ হাৰাচমেণ্ট হৈছে কি হ'ল কাৰণে উৰুকাৰ পৰাই গাইছ সেইকাৰণে অলপ পাগল হৈছে সেই চাইছোঁ কি তাৰমানে গাইছ ইফালে দিম আমাৰ পাগলৰ বিষয়ে গাইছ তাৰমানে উৰুকাৰ পৰা অলপ পাগলা হৈ গৈছে তাৰমানে গাইছ ফটোৰ নামত পাগলা হৈছে বাকী বেলেগ নামত একো পাগলা হোৱা নহয় নাই। উৰুকাৰ মানুহ ৰাতি ঠাণ্ডা কাৰণে জুই পয় এই ৰাতি ঠাণ্ডাত গেঞ্জি এটা আৰু লুঙি এখন পিন্ধিছে ফটো উঠিবৰ কাৰণে লুঙি গানটোও লাগে বোলে আৰু ফটো উঠিব চশমা এযোৰ ক'লা হেৰি গেঞ্জি এটা আৰু লুঙি এখন পিন্ধিছে বাকী তোমাৰ বিষয়ে খুব গুণ গালা নাই ফটো উঠিব লাগে যিহেতু লাইফ এটাই সদায় এনজয় ই যদি মোবাইলটো দেই না তাৰ ফটোখন আমি ৰেখে দিলোঁ হয় মানে কি জানা ইয়াতে দুখ কৰে দুখ মনে থাকে দুখৰে লাইফটো কাম নাই আজি আছোঁ কালি নাই খাই লৈ জীৱন খাই লৈছোঁ কি কৰিবি এই তাৰমানে জিম কৰোঁ না অলপমান হেল্ডি বস্তু খাব লাগে দি দিয়ক ইফালে গাইছ ইফালে মন্দিৰৰ ইফালে আছে খুৰী আহিব পাৰে খুৰীৰ তাত হয়নে খুৰী এইগিলা পাই যায় পুৰা হেল্ডি বস্তু টেষ্টি দিয়া গাইছ আমিও খাওঁ খুব হেল্ডি বস্তু খাই ওলাই দিলোঁ আমি দে আৰে মোৰ লগত থাকিলে কৈছে তই হেল্ডি বস্তু খাই দে টেনশ্যন নলবি বিৰিয়ানী চিৰিয়ানী গোটাই আৰু বিৰিয়ানী নহয় হেল্ডি বস্তু নহয় ফল মূলটো মই খুৱাই থাকিম না যদি মোৰ লগত থাকা কেনেকুৱা লাগিল খাই কিনে তোৰ এতিয়া মনটো অলপ সময় ফ্ৰেছ হৈ যাব গম পাইছে ভাল লাগছে ভাল লাগছে ইফালে আমি দৰ্শন কৰি ওলাই দিলোঁ কেনে লাগিল ছাৰ মজা একদম মন হয় কেনে লাগিল মজা মজা ইয়াৰ মাত মাত আহক 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 ইয়াত উন্নত মানৰ চাকি পায় আধা বছৰ পাব আহক আহক চেণ্ডেল চাব পাৰিব চেণ্ডেলতো ফ্ৰী বস্তু ল'লি হ'ল খালি আহক দাদা আপোনাক কি লাগে ভালে তো গাইছ খুব ভাল বেপাৰ কৰিলোঁ আমি তেনে বেপাৰখন কৰি ওলাই আহিলোঁ আৰু নে কি তো গাইছ কামাখ্যাত আহিলে আটা ভাল হয় যাওঁতে যিখিনি তেল যায় আহোঁতে সেইখিনি তেল বাচি যায় এই ৰাস্তাত ক'ত দিছোঁ যাই আছে বিন্দাছ যাই আছে হয়নে ইফালে আমি লগ পাই গ'লোঁ দাদাক দাদা ব্ৰইলাৰ ৰেপ কৰে হাজৰে হয় আমাৰ কওক কিবা এটা তই ল'ৰাজনে ভাল এটা ষ্টেপ লৈছে যে কিবা এটা ব্লগৰ এইবিলাক বনাই তো চালোঁ মোৰ ভাল লাগিল ময়ো হাজোৰ হয় হাজো চাংচাৰি বহুত ডিফাৰেঞ্চ নাই তো ল'ৰাজনক লগ পাই খুব ভাল লাগিল আশা কৰোঁ আপোনালোকেও তেখেতৰ ব্লগ চাই ভাল পাব বা ছাপোৰ্ট কৰিব আমাৰ অসমীয়া ল'ৰা তো ৰেপ এটা সৰু সুৰা ৰেপ এটা মই কৈ দিওঁ তো সেই হিচাপত ৰাস্তাত এটা গাড়ী যাই আছে গ্লেমাৰ আই এম ফিলিং লাইক এ কেণ্ডি গ্লেমাৰ ৰাস্তাত মই ফালি দিওঁ গ্লেমাৰ ঠিক আছে মই পিছত কেতিয়াবা আপোনালোকক কি কৰিম আৰু মোৰ গ্ৰুপ এটা আছে নিয়ম বুলি তো আপোনালোকে ইউটিউবত চালে পাব গাইছ আমি ঘূৰি ঘূৰি ডাইৰেক্ট আহি গ'লোঁ এইফালে
খালি 99 নবীন ভাজি আছে মানে ছাৰ এইফালে আমি লৈ গৈছোঁ মটন কাৰী উইথ ৰাইচ মানে খাই লৈ জীৱন জিন্দাবাদ খাই লৈ জীৱন এই দিছে আমাক এখন মটন কাৰী খাওঁতে গাড়ী ছাৰ এতিয়া তহঁতে চাই থাক গাইছ আমি দিনটো ধৈৰ্য ঘূৰাদি ঘূৰিলোঁ এইফালে একো কাম নাই এনেই ঘূৰি আছোঁ দিনটো মন্দিৰত গৈছোঁ ভাই মন্দিৰত গৈছোঁ মেডিকেলত গৈছোঁ কাম আছিল হঠাৎ আমি নিমকিয়াৰত যাব লগা হ'ল সেইকাৰণে মানে অলপ ভিডিঅ'টো শ্ল' হৈ গ'ল দেখাব নোৱাৰিলোঁ আপোনালোকক দেখাব নোৱাৰিলোঁ অলপমান পাৰ্চনেল না চব বস্তু সেনেকুৱা নহয় আকৌ পাৰ্চনেল নহয় তাৰ ভাগনাকক মেডিকেলত থৈছে জ্বৰ হৈছে জ্বৰ বমি সেনেকুৱা অলপ হৈছে ভৰ্তি কৰিছে আই চি ইউত থৈছে সেইকাৰণে গেলোঁ আৰু তাতে ভাল নালাগে না হাজাৰ ভিডিঅ' কৰি থাকিবা সেইকাৰণে এতিয়া আজিৰ ভিডিঅ'টো ইয়াতে কৰোঁ আজিৰ ভিডিঅ'টো প্ৰায়খিনি আছিল যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই জয় অসম